গৈ থাকোঁতে আকৌ চকুত পৰিল ৰঙালাও এক ট্ৰেক্টৰ ৰখাই থোৱা, লগতে ভিডিঅ' কৰি ল'লোঁ। তাত বোলে ৰঙালাও বহুত সস্তা হয়, এটা ৰঙালাওত 4-5 টকা হয় বুলি কৈছে। দেখিছেনে বাৰু, ইমানখিনি ৰঙালাও আনিছে। ঠায়ে ঠায়ে খুব ভাল লাগিছে বস্তুবোৰ, সেইকাৰণে দেখাই গৈছোঁ দেই। এয়া চাওকচোন, ইমান মানে ধুনীয়া পৰিৱেশ। সন্ধিয়া সময়খন পাহাৰখন কি যে ধুনীয়া লাগিছে, উঠাই থ'লোঁ। আৰু এটা কথা কি, আমি ইমান দূৰলৈ বাৰে বাৰে যোৱাটো সম্ভৱ নহয়, সেইটো কাৰণে তাতে এটা সুবিধা পালোঁ, অলপ ফুৰিব পৰা গাড়ী দিয়ে। তেনেকৈ আমি অলপ ফুৰি মেলি তাৰপিছতে আমি ৰুমলৈ যামগৈ। সেই সময়খিনিতে ফুৰি ল'লোঁ। তাত এটা কথা চাওকচোন, মাইকী মানুহবোৰ এনেকৈ ঠায়ে ঠায়ে ফল মূল বিক্ৰী কৰি ফুৰে। আনাউচ বহুত মানে দমকৈ ৰখাই বিক্ৰী কৰে। সেয়া আহি আমি বৃহৎ এখন অৰণ্য, এই অৰণ্যখনৰ পিছ চাইডে ফৰেষ্ট ডিপাৰ্টমেণ্ট অফিচ আছে। এয়া চাওকচোন, বৃহৎ অৰণ্য। এইখন পিছতে আমি ক্লক টাউন পামগৈ। তাতে আমি হোটেলতে সোমাই কিবা এটা খাই বৈ, আৰু টাৱাৰটো বোলে বৃহৎ ধুনীয়া বুলি ক'লে, সেইকাৰণে চাবলৈ মন গ'ল। সেইখন চাই মেলি আমি নিজৰ জেগাত যামগৈ। ফাইনেলি আমি আহি পাবহি হৈছে, কিন্তু ইমান ভাল লাগে চাওক এইটো। এয়া মানুহে মিছাকৈ কোৱা নাই, এয়া চাম বুলি আহিলোঁ ইমান দূৰ। কি ধুনীয়া এখন টাউনতে অকণমান কিবাকিবি বজাৰ এটাও কৰি ল'লোঁ। ইয়াতে যি পাৰিলোঁ সৰু সুৰা কিবা এটা কিনি লৈ আমি এতিয়া ৰুম ল'ম। ইয়াতে থাকি মেলি কাইলৈ আমি ক'ত যাওঁ কি কৰোঁ সকলোবোৰ নেক্সট ভিডিঅ'ত দেখাম, আপোনালোকে চাব। ইয়াত চাবলগীয়া খুব সুন্দৰ পৰিৱেশ আছে। মানে ফেমিলি যদি গ'লোহেঁতেন গোটেইখিনি বেলেগ কথা, এখেতে মই গ'লোঁ কাৰণে আমি বেছি দিন থাকিব নোৱাৰোঁ। এইকণকে দেখালোঁ দেই। আকৌ যদি কেতিয়াবা যাব পাৰোঁ যাম বাৰু, কিন্তু পৰশুৰাম কুণ্ডলৈ যাবলৈ খুব ইচ্ছা থাকিল। আমি কম সময় লৈ আহিলোঁ কাৰণে আমি কাইলৈ ইয়াৰ পৰা যাব লাগিব। সেইকাৰণে ইমানটো দেখালোঁ, আৰু কাইলৈ যিখিনি দেখাওঁ আপোনালোকে চাব দেই। আজিলৈ ইমানকণকে দেখালোঁ। নেক্সট ভিডিঅ'ত লগ পাম, বাই।